নমস্কাৰ, মই জিত আৰু মই আজি কোনো চৰকাৰৰ বিৰুদ্ধে কথা ক'বলৈ অহা নাই বা এই ভিডিঅ'টো বনোৱা নাই। মই মাত্ৰ কাজিৰঙাৰ হৈ কেইটামান প্ৰশ্ন সুধিবলৈ আহিছোঁ, আপোনালোকে তাৰ উত্তৰ দিব আৰু প্ৰশ্নটো যদি কিবা ভুল হয় সেইটো মোক শুধৰাই দিব বুলি আশা থাকিল। কাজিৰঙা কেৱল এখন নেশ্যনেল পাৰ্ক নহয়, কাজিৰঙা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ভিতৰত এটা। এই কাজিৰঙাখন হৈছে বহুতো বন্যপ্ৰাণীৰ ঘৰ, এশিঙীয়া গঁড়ৰ ঘৰ, হাতীৰ ঘৰ, বাঘৰ ঘৰ আৰু এটা সম্পূৰ্ণ ইক'ছিষ্টেম। বেলেগ নেশ্যনেল পাৰ্কতকৈ অলপ বেলেগ কমপ্লিট ইক'ছিষ্টেম, পাহাৰ ভৈয়াম সকলোখিনি আছে। কিন্তু কাজিৰঙাৰ এটা কথা আমি পাহৰি যাব নালাগে, সেইটো হৈছে বানপানী। বানপানী কাজিৰঙাৰ জীৱনৰ এটা অংশ, এই ইক'ছিষ্টেমটোৰ এটা অংশ। বানপানী আহিলে বহু বন্যপ্ৰাণীয়ে উচ্চভূমিৰ সন্ধানত কাজিৰঙাৰ বাহিৰলৈ ওলাই যায়। কাৰ্বি আংলঙৰ পাহাৰ আৰু আশে পাশে থকা অঞ্চলসমূহৰ যি হাইলেণ্ড থাকে, ওখ জেগা থাকে, সেই জেগাবিলাকত তেওঁলোকৰ বাবে আশ্ৰয় আৰু মুভমেণ্ট কৰিডৰ হৈ পৰে আৰু এই মুভমেণ্ট কৰিডৰটো তেওঁলোকে কেতিয়াও পাহৰি নাযায়, একেটা ৰাস্তাই অহা যোৱা কৰে। এইটো কেৱল মই কোৱা কথা নহয়, ইউনেস্কোৰ নথি বা ডকুমেণ্টছত কাজিৰঙা আৰু কাৰ্বি আংলঙৰ মাজৰ এই ইক'লজিকেল যি কানেক্টিভিটি, সেই কানেক্টিভিটিৰ কথা গুৰুত্বভাৱে উল্লেখ কৰা হৈছে। এতিয়া যদি 10 কিলোমিটাৰৰ ইক' চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ যি প্ৰস্তাৱ দিছে বা হৈছে, সেইটো যদি হয়, তাত মোৰ কেইটামান প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন, ইয়াৰ বৈজ্ঞানিক ভিত্তি কি, চাইণ্টিফিক ৰিজন কি? 2 নম্বৰতে, কোনটো ইক'লজিকেল ষ্টাডিৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্তটো লোৱা হৈছে? 3 নম্বৰতে, ৱাইল্ড লাইফ কৰিডৰসমূহৰ কি হ'ব? 4 নম্বৰতে, বানপানীৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থলসমূহৰ কি হ'ব? আৰু যদি এই অঞ্চলসমূহত বৃহৎ পৰ্যটন বা লাক্সাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে ষ্টেডিয়াম, 5 ষ্টাৰ হোটেল আহে, তাৰ ইক'লজিকেল ইম্পেক্ট এছেছমেণ্ট কৰা হৈছেনে? মই উন্নয়নৰ বিৰোধী নহয়। টুৰিজিম হওক, স্থানীয় মানুহৰ এমপ্লয়মেণ্টো হওক, বিজনেছো হওক, অসমৰ অৰ্থনীতি আগবাঢ়ক, কিন্তু উন্নয়ন যদি কাজিৰঙাৰ প্ৰকৃতিক ক্ষতি কৰি পেলাই কৰোঁ, তেন্তে আমি এবাৰ ৰৈ নিজকে প্ৰশ্ন কৰিব লাগিব, আমি কি মূল্য দি এই উন্নয়ন কৰিছোঁ। আমি 10 কিলোমিটাৰ হওক বুলিয়ে কওঁ বা 1 কিলোমিটাৰ হওক বুলিয়ে কওঁ, তাৰ আগতে আমি বিচাৰোঁ বৰ্তমান যে ডেটাখিনি দেখুৱাওক, কি চাইণ্টিফিক ষ্টাডি কৰিলে, গোটেইখিনি ৰাজহুৱা কৰক, ইক'লজিকেল এছেছমেণ্ট কৰিলে নাই, আৰু যদি কৰিছে সেইখিনিও সকলোকে দেখুৱাওক আৰু সকলো কথা জনসাধাৰণৰ আগত স্বচ্ছভাৱে ৰখাটো উচিত। কাৰণ বন্যপ্ৰাণীয়ে আমাৰ যি বাউণ্ডেৰী আমি সাজি দিম, সেই বাউণ্ডেৰী যি আঁকি দিম, সেই বাউণ্ডেৰী বন্যপ্ৰাণীয়ে বুজি নাপায় বা পঢ়িব নাজানে। সিহঁতক লাগে কেৱল জংঘলখন, এটা ইক'ছিষ্টেম, এটা অলপ ঠাই, পানী, খাদ্য আৰু নিৰাপদ কানেক্টিভিটি। কাজিৰঙা বচোৱা মানে কেৱল গড় বচোৱা নহয়, কাজিৰঙা বচোৱা মানে এটা সম্পূৰ্ণ ইক'ছিষ্টেম বচোৱা, অসমৰ গৌৰৱক বচোৱা। আৰু সেইবাবেই প্ৰশ্ন কৰা মানে উন্নয়নৰ বিৰোধিতা কৰা নহয়, প্ৰশ্ন কৰা মানে বৰ্তমান সময়ত কাজিৰঙাৰ ভৱিষ্যতৰ প্ৰতি দায়িত্বশীল হোৱা। কাজিৰঙাক বচাওঁ, প্ৰকৃতিক সুৰক্ষিত কৰোঁ, আমি একেলগে মিলিয়ে কৰিব লাগিব, আৰু উন্নয়ন হওক বিজ্ঞান, স্বচ্ছতা আৰু দায়িত্বৰ সৈতে। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।